নমস্কাৰ বন্ধু-বান্ধৱীসকল এফজি আছামিজ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল আজি বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ, গতিকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব আৰু আপুনি যদি মোৰ চেনেলটোত নতুন আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। বন্ধু-বান্ধৱীসকল আজি প্ৰথম গুৰুত্বপূৰ্ণ খবৰটি হ'ল ম্যানমাৰত NSC এখন খাপলাং আলফাৰ বিৰুদ্ধে সেনাৰ অপাৰেশ্যন ছানৰাইজত ডিজিটেল সংবাদ ৱাখা নাগালেণ্ড অৰুণাচল প্ৰদেশ আৰু মণিপুৰত ভাৰতীয় নিৰাপত্তা বাহিনীসমূহৰ ওপৰত নগা বিদ্ৰোহী NHCN খাপলাংকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও সন্মিলিত বিদ্ৰোহী সংগঠনে বিগত কিছুদিনৰ পৰা ধাৰাবাহিকভাৱে কোঠাঘাট সংঘটিত কৰি অহা পৰিপ্ৰেক্ষিতত ম্যানমাৰ সেনা দাঁতমাদাৱে নগা স্বায়ত্ত অঞ্চল ছায়ংকি বুধবাৰে আৰম্ভ কৰিছে। অপাৰেশ্যন ছানৰাইজ সামৰিক অভিযান। প্ৰাপ্ত খবৰ অনুসৰি ম্যানমাৰ সেনাই নগা স্বায়ত্ত চাগাইংগী গভীৰ অৰণ্য অঞ্চলত দীৰ্ঘদিন ধৰি শিবিৰ পাতি ভাৰত বিৰোধী কাৰ্যকলাপ আৰু সামৰিক বাহিনীৰ ওপৰত কোঠাঘাট সংঘটিত কৰা উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহীক ম্যানমাৰ ভূমিৰ পৰা উৎখাত কৰাৰ উদ্দেশ্যে এনেদৰে গধুৰ অস্ত্ৰৰে সজ্জিত হৈ দাঁতমাদাৱে অভিযান আৰম্ভ কৰিছে। ম্যানমাৰ সেনাই চাগাইডিংগত প্ৰদেশৰ মণিপুৰ নদীৰ পূব অংশত এই অভিযান আৰম্ভ কৰিছে। এই সামৰিক অভিযানটা ইণ্ডো ম্যানমাৰ সীমান্ত আৰু মিজোৰামৰ সৈতে থকা উত্তৰ ম্যানমাৰৰ চীন প্ৰদেশত চলিব। জানিব পৰা মতে এই মাহৰ প্ৰথম ভাগত ভাৰত সেনা প্ৰধান MM নাৰাবান আৰু বৈদেশিক সচিব হৰ্ষ সিংলাই ম্যানমাৰ ভ্ৰমণ কৰি ম্যানমাৰ ষ্টেট কাউন্সিলৰ আং চাং চু কি আৰু সেনাপ্ৰধান মিন আং হলাই এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছিল। বৈঠকত ম্যানমাৰৰ সেনাৰ সৈতে ম্যানমাৰত আশ্ৰয় লৈ থকা উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহীৰ বিৰুদ্ধে যৌথ সামৰিক অভিযানৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। আজিৰ দ্বিতীয় গুৰুত্বপূৰ্ণ খবৰটিয়ে হ'ল বিহাৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, কিমান শতাংশ লোকে সাব্যস্ত কৰিলে ভোটাধিকাৰ। যোৱা বুধবাৰে বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰায় সুকলমে অনুষ্ঠিত হয়। শেহতীয়াকৈ নিৰ্বাচনী আয়োগে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণক লৈ এই তথ্য সদৰি কৰিছে যে এই পৰ্যায়ত 53.53% লোকে ভোটাধিকাৰ সাব্যস্ত কৰে। নিৰ্বাচনী আয়োগে সদৰি কৰা অনুসৰি ভোটগ্ৰহণ অনুষ্ঠিত হোৱা 71টা সমষ্টিৰ ভিতৰত সৰ্বাধিক ভোটগ্ৰহণৰ হাৰ হৈছে বাক্সা জিলা। জিলাখনত 59.57% লোকে ভোটাধিকাৰ সাব্যস্ত কৰে। ইফালে মুংগেৰ জিলাত সকলোতকৈ কম 47.36% লোকে ভোটাধিকাৰ সাব্যস্ত কৰে। আজিৰ তৃতীয় গুৰুত্বপূৰ্ণ খবৰটিয়ে হ'ল দীপাৱলীত আতচবাজি ফুটালে 1 লাখ টকাৰ জৰিমনা। আহি থকা দীপাৱলীত সকলো সাৱধান হৈ থাকক, বলতো যাতে ব্যৱহাৰ নকৰে যিকোনো আতচবাজি, কিয়নো গ্ৰীণ আতচবাজিৰ বাহিৰে যদিহে অন্য কোনো আতচবাজি ব্যৱহাৰ কৰে তেন্তে 1 লাখ টকা পৰ্যন্ত জৰিমনা বিহিব লাগিব আপোনাৰ। প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে দিল্লী চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰিছে এই পদক্ষেপ। দিল্লী চৰকাৰে 3 নৱেম্বৰৰ পৰা এই বিষয়ক লৈ আৰম্ভ কৰিব এলানি কেম্পেইন। চৰকাৰে ইতিমধ্যে দীপাৱলীত এই সমগ্ৰ দিশ চোৱা চিতা কৰিবৰ বাবে 11জনীয়া এখন উচ্চস্তৰীয় কমিটি গঠন কৰিছে।